দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰত আজি ফোন পইণ্ট নামৰ বিপণী মুকলি অসম অলিম্পিক খণ্ডৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বসুৱে মুকলি কৰে বিপণীখন বিপণীৰ স্বত্বাধিকাৰী সনোজ ৰয়ে বিপণীখনত মোবাইল ফোন লেপটপৰ লগতে অন্যান্য বৈদ্যুতিক সামগ্ৰী উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে লগতে অন্য বিপণীৰ তুলনাত সামগ্ৰীসমূহ ৰেহাই মূল্যত গ্ৰাহকসকলে লাভ কৰিব বুলিও জানিবলৈ দিয়ে গতিকে সমূহ ক্ৰেতা ৰাইজক বিপণীত আহি সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান স্বত্বাধিকাৰী সনোজ ৰয়ৰ বেটা বাবু আপোনাৰ ফাইনেন্সৰ ফেচিলিটি গোটেইখিনি আছে প্লাছ মোবাইলৰ লগতে আপোনাৰ এচেছৰিজ আৰু লেপটপ কাভাৰ টেম্পাৰ আপোনাৰ গোটেইখিনি কাষ্টমাৰ ফেচিলিটি পাব মোবাইলৰ যিখিনি মানে দৰকাৰী সেইখিনি আপোনাৰ গোটেই ফেচিলিটি মোবাইল কি থাকিব মোবাইল থাকিব আপোনাৰ MI আছে আইফোন আছে ভিভো আছে অপো আছে ৰিয়েলমি আছে চেমচাং আছে গোটেইকেইটা ব্ৰেণ্ডে নাথিং আছে আপোনাৰ আজিকালি অনলাইনতে বেছিভাগ গ্ৰাহকে কিনে বা অনলাইনৰ দামটো কম বুলি কয় সেই হিচাপে অনলাইনৰ লগত দাম একে থাকিবনে হয় মানে কি হয় চব ব্ৰেণ্ডত তেনেকুৱা নহয় আপোনাৰ যিবোৰ ব্ৰেণ্ডবিলাক আছে অপো আছে চেমচাং আছে ভিভো আছে সেইবিলাক ব্ৰেণ্ডত আপুনি প্ৰাইচবোৰ ছেম পাই যায় দোকানত আৰু কিছুমান ফোন আছে আপোনাৰ MIৰ ফোন হওক সেইবিলাক ফোনত আপুনি প্ৰাইচৰ অলপ ডিফাৰেঞ্চ থাকে কিন্তু কাষ্টমাৰে ভাল দামত পাব আমাৰ ইয়াতে মোবাইলত বাইদে আৰু কি ইলেক্ট্ৰনিক ডিভাইচ পোৱা যাব ইয়াতে আপুনি লেপটপ পাব লেপটপৰ এচেছৰিজ পাব গোটেইখিনি ডেস্কটপ আপোনাৰ লোকেশ্যন আৰু নামটো নাম লোকেশ্যনটো হ'ল আপোনাৰ বিজয়নগৰ লোম্বাৰ নিয়াৰ বাই আপোনাৰ পেট্ৰল পাম্পৰ দোকানৰ নাম ফোন পইণ্ট হয় আজি এই ফোন পইণ্ট নামৰ যি অনুষ্ঠান সেই অনুষ্ঠানটোৰ আজি শুভ আৰম্ভণি মই কৰিলোঁ এই অনুষ্ঠানটোৰ স্বত্বাধিকাৰ সনোজ ৰায় আৰু সংগীতা দেৱী ডাঙৰীয়ানীৰ নেতৃত্বত তেখেতসকলে এই মোবাইল তথা লেপটপ আৰু বিভিন্ন ইলেক্ট্ৰনিক আইটেমছৰ এই দোকানখন শুভ আৰম্ভণি কৰিছে মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ যাতে তেখেতসকলৰ এই প্ৰতিষ্ঠানটোৱে ভৱিষ্যতৰ দিনত আৰু আগবাঢ়ি যাব পাৰে আৰু তেখেতসকলৰ যাতে ব্যৱসায় ভাল হয় তেখেতসকলে এনেকুৱা ধৰণৰ এখন দোকানৰ পৰা যাতে আৰু 10খন দোকান কৰিব পাৰে সেই তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ আৰু লগতে তেখেতসকলে যাতে নিষ্ঠা সহকাৰে সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে এই দোকানখন তথা এই প্ৰতিষ্ঠানটো আগবঢ়াই লৈ যায় মই তাৰে তেখেতসকলক পৰামৰ্শ দিছোঁ শুভেচ্ছা জনাইছোঁ আৰু যাতে ভৱিষ্যতৰ দিনত যাতে তেখেতসকলে যি গ্ৰাহকসকলৰ লগত যি এক ধৰ্ম পালন কৰি এটা ৰিলেশ্যন মেইনটেইন কৰি এটা আমাৰ পৰিৱেশ নিৰ্মাণ কৰা হয় সেই যাতে পৰিৱেশ নিৰ্মাণ কৰাত তেখেতসকল সক্ষম হয় আৰু যাতে আগন্তুক দিনত তেখেতসকলৰ উজ্জ্বল কামনা ভৱিষ্যত উজ্জ্বল কামনা মই তাকেই কামনা কৰিলোঁ আৰু লগতে এই অঞ্চলৰ যিসমূহ ৰাইজ আছে ৰাইজকো আহ্বান জনাইছোঁ যে এই যি নতুন ফোন পইণ্ট নামৰ দোকানখন আজি শুভাৰম্ভণি কৰা হৈছে এই দোকানখনত আহি তেখেতসকলেও আহি বিভিন্ন এটা ইলেক্ট্ৰনিক আইটেম আছে মই দেখা পাইছোঁ বিভিন্ন গেজেটৰ পৰা এচেছৰিজৰ পৰা সেই গোটেইখিনি আহি ৰাইজেও যাতে আহি চাওক আমাৰ এই অঞ্চলত হোৱা এক নতুন প্ৰতিষ্ঠান আহি যাতে তেখেতসকলে চাই যদি কিবা ভাল লাগে বা তেখেতসকলে এটা আইডিয়া ল'ব পাৰে বুলি মোৰ বিশ্বাস সেইকাৰণে আপোনালোকৰ জৰিয়তে অঞ্চলবাসী ৰাইজকো এই দোকানখনত আহি তেখেতসকলক আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে এই দোকানখনত আহি দোকানখনৰ পৰিৱেশো পৰিদৰ্শন কৰিবৰ কাৰণে মই তেখেতসকলক ৰাইজক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ আৰু শেষত পুনৰবাৰ তেখেতসকলক আজিৰ এই মাংগলিক যি অনুষ্ঠানত মোক নিমন্ত্ৰণ জনাইছিলে অনুষ্ঠানতো মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোকৰ জৰিয়তে তেখেতসকলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যুৱ প্ৰজন্মই বহুতো ক্ষেত্ৰত ইজি মানি বিচাৰে এই ক্ষেত্ৰত আপুনি কেনেধৰণৰ সজাগতা চাওক আজি ইজি মানিৰ পিছত ঘূৰিলেতো এক্সিডেণ্ট হয় সেইটো আমি সকলোৱে জানো বা বিভিন্ন সময়ত দেখিছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে এটাকৈ আমি ডাঙৰ অনুষ্ঠানলৈকে আমি যাবলৈ পাৰোঁ বা ডাঙৰ আমি কাম কৰিব পাৰোঁ ময়ো আজি তাৰিখত ব্যৱসায় কৰি আছোঁ ময়ো যেতিয়া আৰম্ভণিতে ব্যৱসায় কৰিছিলোঁ মই কোনো ডাঙৰ ব্যৱসায় দি আৰম্ভ কৰা নাছিলোঁ সৰু কামেৰে আৰম্ভ কৰিছোঁ তে 1 ষ্টেপ 2 ষ্টেপকৈ আমি আগবাঢ়িব পাৰোঁ আৰু ব্যৱসায় সৰু হওক বা ডাঙৰ হওক তাতে কোনো লাজ কৰিব নালাগে মই ভাবোঁ যে যি যুৱ প্ৰজন্ম আছে নিজৰ যাতে সময় নষ্ট নকৰি যাতে নিজৰ ভিতৰত থকা যিখিনি টেলেণ্ট বা যিখিনি প্ৰতিভা বা লগ সংগৰ লগত থাকি যিখিনি স্ক'প আছে বা সমাজখনত চিনাকিৰ মাজেৰে যিখিনি স্ক'প আছে যিখিনি তেখেতসকলৰ কেপাচিটি আছে সেই কেপাচিটিটো যোনে যেনেকৈ যোন দিশতে পাৰে যোন য'ত যিহত মানে ভাল কাৰোবাৰ
আজি এখেতৰ গেজেটৰ প্ৰতি নলেজ আছে, সেইকাৰণে তেখেতে আজি মোবাইল ৰিলেটেড বা গেজেট ৰিলেটেড দোকান খুলিছে। কোনোবাই আজি আমাৰ বিভিন্ন বেলেগ আইটেমৰ লগত, কোনোবাৰ চেনিটাৰী আইটেমৰ লগত আইডিয়া থাকিব পাৰে, কোনোবাৰ আমাৰ কিতাপ পত্ৰৰ লগত সংগতি ৰাখি তেখেতসকলৰ বেছি আইডিয়া থাকিব পাৰে। যোন য'ত যেনেকৈ ভাল, যাৰ য'ত ইচ্ছা আছে তেখেতসকলে সেই দিশত যাতে ব্যৱসায়িক দৃষ্টিটো এবাৰ দিয়ে। কাৰণ আমি সকলোৱে জানো যে আমি ক'ৰবাত চাকৰি কৰিলে কাৰোবাৰ তলত চাকৰি কৰিব লাগে, কিন্তু আমি যদি নিজে ব্যৱসায় কৰোঁ, আমি আমাৰ লগত আৰু 10টাক আমি তেখেতসকলক স্বাৱলম্বী কৰিব পাৰোঁ বা তেখেতসকলক আমি সহায় কৰিব পাৰোঁ, বা আমাৰ এটা প্ৰতিষ্ঠানৰ পৰা আমি বেলেগ বেলেগ আমাৰ যিসকল উঠি অহা চাম আছে তেখেতসকল নিবনুৱা সমস্যাৰ পৰা ওলাই অনাত আমি সহায় কৰিব পাৰোঁ। আমি নিজে নিবনুৱা সমস্যাৰ পৰা ওলোৱা চিন্তা কৰাৰ লগতে যাতে আমি আৰু 10টাক নিবনুৱা সমস্যাৰ পৰা ওলাই আনিব পাৰোঁ, সেই চেষ্টাটো কৰিব লাগে। আৰু সেই চেষ্টাটো তেতিয়াই হ'ব যেতিয়া আমি চাকৰি কৰাতকৈ বেছি আমি নিজে ব্যৱসায় কৰাত আমি জোৰ দিম, তেতিয়া আমাৰ সেই সমস্যাটো আৰু বেছি সোনকালে সমাধান হ'ব বুলি মই ভাবোঁ। আৰু আমাৰ এই গোটেই পলাশবাৰী অনুষ্ঠানটো মই নিজেই দেখিছোঁ যে এক উদ্যোগ নগৰীত ৰূপান্তৰিত হৈ আছে লাহে লাহে, বা খুব তীব্ৰ গতিত উদ্যোগ নগৰীত ৰূপান্তৰিত হৈ আছে। মই দেখিছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে যি ইণ্টাৰনেশ্যনেলি বা নেশ্যনেলি কাৰোবাৰ নহয় ক'ৰবাত প্ৰেজেঞ্চ আছে, সেনেকুৱা ধৰণৰ বহুত এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আহিছে। আমি ভালদৰে নাজানো, বহুতে আমাৰ সেই নলেজটোও নাই। মই ভাবোঁ যে সেই অনুষ্ঠানসমূহৰ লগত সংগতি ৰাখিও যদি আমি কিছু কাম কৰিব পাৰোঁ। আজি দেখিছোঁ যে কেতিয়াবা আমাৰ যেতিয়া ব্ৰিটেনিয়া ফেক্টৰী আহিছিলে তাতে আটাৰ মিল 2-4টা খুলিছে। মই জানো সেই আটাৰ মিল খোলা মানুহ 2-3টা পাৰ্টি অসমৰ বাহিৰৰ পাৰ্টি। এতিয়া আমাৰ ইয়াতে যিখিনি আমাৰ নিবনুৱাসকল আছে বা আমাৰ যিখিনি লোকেল ল'ৰা ছোৱালীসকল আছে, তেখেতসকলে নতুন প্ৰতিষ্ঠান আহিলে কি বস্তু আমি তাৰ লগত সংগতি ৰাখি আমি যদি আৰু নতুন আমি কিবা আমি অনুষ্ঠানে হওক বা প্ৰতিষ্ঠান আমি আৰম্ভণি কৰিব পাৰোঁ, সেই কোম্পানীটোৰ লগত মানে ডেইলি ব্যৱহাৰ হোৱা বস্তু বা সেনেকুৱা টাইপৰ আমি যদি সেই দিশত যদি আমি যাওঁ, মই ভাবোঁ আমাৰ আৰু ভৱিষ্যত দিনত ভাল হ'ব। সেইকাৰণে আমাৰ সেই টেকনিকেল নলেজ বা সেই দিশতো আমি অধ্যয়ন কৰিবলৈ লাগে। কাৰণ ময়ো নাজানো কোন কোম্পানী আহিলে কি বস্তু লাগিব, কিন্তু যাৰ ইচ্ছা আছে, যোনে অধ্যয়ন কৰিব বিচাৰে, ছাপ'জ মই এক্সাম্পল দিলোঁ এটা কাৰ্টুনৰ ফেক্টৰী আহিলে, সেই কাৰ্টুনৰ ফেক্টৰী অহাৰ লগে লগে লগত আৰু কি বস্তু আহিলে আমাৰ এই অঞ্চলৰ লোকসকলে সেই ফেক্টৰীটোক সহায় হাত আগবঢ়াব পাৰে বা সংযোগ হ'ব পাৰে। সেই কথাখিনিও আমাৰ উঠি অহা চামে অধ্যয়ন কৰাটো দৰকাৰ। কাৰণ খালি আমি কাম কৰিম বুলি ভাবিলেই নহ'ব, কাম কৰা ইচ্ছা থাকিলেও নহ'ব, কিন্তু কি কৰিম সেইটো এটা সঠিক দিশত আমাৰ ভাবা বা চিন্তা কৰা আমাৰ সেই পৰিৱেশ থাকিব লাগিব। আৰু লগতে যি আমি ব্যৱসায়ে নকৰোঁ কিয়, সেই ব্যৱসায়টো লাভান্বিত হ'ব লাগিব। লাভ নকৰিলে আমি নামত পলাশবাৰীৰ পৰা জিতু মণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.